हेलो एवरीवन की खबर सकलोए भाले आछे चागे निश्चय আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ আৰু জিমি বৰুৱা চেনেলটো সকলোকে স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ আৰু আজি বতৰটো বহুত ধুনীয়া ৰ'দ দি আছে ৰাতিপুৱাৰ পৰা আৰু এই ভাবিছোঁ জেতুকা অলপ লগাওঁ চুলিত এইভাবে জেতুকা ল'লোঁ জবা ফুলৰ পাত তুলিছোঁ জবা ফুল আৰু এল'ভেৰা সৰু সৰুকৈ কাটি ল'লোঁ তাকে চুলিত লগাওঁ চুলি বহুত সৰিছে बहुत दिन हल चुलित एक दियाई ना और तो मैं बेलेग कलर नकरूँ जेटुका लगा मजे समय कमे चागे 3 बছৰ मान हल जेटुका दियाई ना लड़ा हुआ पाছত मैंने बहुत चुली खरिसे সেইভাবে ভাবিলোঁ আজি जेटुकाके लगाওঁ बतरটো ভাল मैं धुनियाके টিভিটো লগাই লৈছোঁ গান শুনি শুনি কাম কৰি আছোঁ ৰাতিপুৱা Start. जेटुका कालारखिनि चाওকচোন কিমান ধুনিয়া লাগিছে আৰু মানে কালাৰটো বহুত ধুনিয়া কিছুমানৰ ধৰ जेटुकाটো ৰং নধৰে আমাৰখিনি মানে অকনমান লগালে একদম ৰঙা হৈ যায় বহুত ধুনিয়া হাতত লগালেতো আৰু ধুনিয়া লাগিব ৰাতিপুৱা গা পা নোধোৱাকৈ কামত লাগি গৈছোঁ নহ'লে দেৰি হৈ যায় ল'ৰাক মায়ে লৈ থাকোঁতে বোলো কামটো কৰি লওঁ আৰু এল'ভেৰাটো সৰু সৰুকৈ কাটি লওঁ সৰু সৰুকৈ কাটিলে মানে মিক্স কৰিবলৈ তেতিয়া দিগদাৰ নহয় ধুনীয়াকৈ গুৰি হৈ যায় অকণমান পানী উৰি লৈছোঁ ধুনীয়াকৈ মিক্সাৰ হৈ গৈছে জেতুকাখিনি বাহিৰলৈ উলিয়াই আনিলোঁ কিয়নো তাত চিটিকি পৰে যে এতিয়া ৰং ধৰি যায় টেবুলে চেবুলে ধুনীয়া লাগিছে চাওকচোন সঁচাই কৈছোঁ মোক বাৰু খুৰীয়ে লগাই দিব নিজে লগাবলৈ দিগদাৰ হয় খুৰীয়ে লগাই দিব আৰু এয়া খুৰীয়ে লগাই আছে জেতুকা আৰু পানী অলপ বেছি হৈ গ'লে বৈ আহিছে সেইকাৰণে কাপোৰখন লৈ ল'বলগীয়া হৈছে গাত তো জেতুকা পানীখিনি গাত মানে পৰি গৈছে যে ৰং ধৰি যায় আৰু আপোনালোকে ভাবিছে যে এজনী এখন কি লৈ আছে কিয়নো জেতুকাৰ ৰংটো গাত পৰি যায় যে সেইটো কাৰণে কাপোৰখন গাত লৈ আছোঁ আৰু ল'ৰাহঁতে খেলি আছে এইফালে তাকে আৱাজটো আহি আছে আৰু মোৰ লগত কোন আছে এয়া হ'ল আইতা আৰু আইতাৰ আজু আইতা হয় আৰু আইতাৰ বয়স কমে 100 বছৰমান হ'ল চাগে ময়ো সঠিককৈ ক'ব নোৱাৰোঁ আৰু আইতাৰ ভাগ্যখন বহুত বেছি ভাল কিয়নো নাতিনীয়েকক পাইছে নাতিনীয়েকহঁতক আৰু আইতা হাই কৈ দে হাই ক হাই হাই হয় হয় নাজানো হাই 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 কৈ দে হাই হাই ক হাই হেল্ল' হেল্ল' অঁ জানিছে আৰু ককাক দেখুৱাই আছোঁ ককাও বহি আছে আৰু এই ককা বজাৰত গৈছিলে বজাৰ পৰা আহি বহি আছে ককাই আনাৰস লৈ আহিছে খাই ভাল পায় মাছ আনিছে আৰু মাছ আনিছে পাৰ আছিলে দেখোন ধৰি দিছিলে মাছ লৈ আহিলে মানে সুদা ভাত খাবই নোৱাৰে মাছ মাংস লাগিবই এয়া মাছ লৈ আহিছে আৰু মাছখিনি লৈ যাবলৈ দিছিলে খুৰীয়ে
পাকঘৰত কিবা কৰি আছে, মোকে লৈ যাবলৈ দিলে, সেইকাৰণে মই লৈ গৈছোঁ। আৰু দুপৰীয়া ভাত সাজ খাই ল'লোঁ এনেকৈ। শুই আছিলে, এতিয়া উঠিছে ন, মনটো মৰি আছে। শুই আছিলে যে বাহিৰলৈ লৈ আহিছোঁ, অকণমান ধুনীয়া বতাহ মাৰি আছে। মাহঁতে ইফালে কাম কৰি আছে, খোৱাপাত মায়ে বায়ে গেছটো চাফা কৰি আছে। তাকো লৈ আহিছোঁ ইফালে। কোন এইটো? তোৰ আহিছিলোঁহে, অহাৰ পিছতে কামত লগাই দিছে। ইমান যে বেয়া পাওঁ নহয় কাম কৰি। মোক মানে মগু বাচিব লগাই দিছে। হেৰিয়ে মগু কাইলৈ ধুনু ককাকৰ শ্ৰাদ্ধ আছে, সেইবাবে মই আহি পোৱাৰ কাৰণে মোৰ চকুকেইটা ভাল বোলে, সেইটো কাৰণে মগু বাচিব দিলে। মাহঁতে ক্ৰেম খেলি আছিলে, মই ভিডিঅ' এটি কৰি থ'লোঁ। ৰাতিখন ক্ৰেম খেলি আছে। এতিয়া 9:30মান বাজিছে। মা, ধুনু, দেউতা, ওচৰ খুৰা এজন, দাদা আৰু খুৰীয়ে লোকেল চিকেন বনাইছিলে, মোক টেষ্ট কৰিব দিলে। কেনেকুৱা হৈছে? মজা হৈছে। আৰু খুৰীয়ে এনেও বহুত ধুনীয়াকৈ বনায়। ভিতৰত ডিম্পু শুই আছে যে, সেইটো কাৰণে মই বাহিৰলৈ গুচি আহিছোঁ, নহ'লে সি অকণমানতে সাৰ পাই যায়। আৰু আজি ধুনু ককাকৰ শ্ৰাদ্ধ আছিল, সেইবাবে চব্জি কটা আয়োজন চলি আছে। আৰু আজি আমাৰ ইয়াতে মানে সিহঁতৰ বৰষুণ অকণ পেলালে যে, আমাৰ ঘৰলৈকে লৈ অহা হ'ল। ইয়াতে কাটি আছে সকলোৱে মিলি। সকলো ভিডিঅ' মই কৰাই নাই, মই ডিম্পুৰ লগত ব্যস্ত আছিলোঁ। চব ভিডিঅ' ধুনুৱে কৰিছে। আৰু এয়া চাহ খাবলৈ দিছে। খুৰীহঁতৰ ঘৰলৈ গ'লোঁ, চাহ অকণ খাই লওঁ। আৰু মানুহটো বেছি মতা নাই, কেইজনমান ভকত মাতি তেনেকেই কামভাগ চলাই থৈছে। আৰু এতিয়া পৰিস্থিতিৰ কথা সকলোৱে জানেই। আৰু এই প্ৰসাদ বিতৰণ চলিব এতিয়া, মানে ভগাই আছে। ইয়াতো মই যোৱাই নাই, সকলো ভিডিঅ' ধুনুৱে কৰিছে, তাত যাবও নাপায় আমি। ভাত হৈ গৈছে অলৰেডি। এয়া চব্জি বনাই আছে। আৰু আজি পূৰ্ণিমা আছিল যে, মাছ মাংস খাব নাপায়, সেইবাবে নিৰামিষ বনাইছে। চাওকচোন কেমেৰাটো কিমান লৰাইছে, ধুনুৱে ভিডিঅ' বনাইছে যে। ভিডিঅ'টি যদি চাই ভাল পাইছে, সকলোৱে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই আছিলে, বাই বাই। নতুন এটা ভিডিঅ' লগ পাই আছোঁ।